নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে আজি লৈ আহিছোঁ বিজ্ঞানৰ 100% কমন কুৱেশ্যন 2022 চনৰ কাৰণে। এইকেইটা পঢ়িলে তোমালোকে ভাল মাৰ্ক পাবা। কাৰ্বন আৰু তাৰ যৌগ এই চেপ্টাৰটোৰ পৰা 100% কমন কি আছে তোমালোকে চাই লোৱা। 58 পেজত যোৱা। কাৰ্বন আৰু তাৰ যৌগ। কাৰ্বন আৰু তাৰ যৌগ এই চেপ্টাৰটোৰ পৰা 100% কমন কি আছে চাই লোৱা। 1 নম্বৰত দিয়া আছে কাৰ্বন ডাই অক্সাইডৰ CO2ৰ ইলেক্ট্ৰন বিন্দু গঠন কি হ'ব? এইটো 100% কমন হয়। আৰু এইফালে দিয়া আছে 2 নম্বৰ কুৱেশ্যনটো। কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্ৰ কাৰ্বন যৌগ পাওঁ? আৰু 3 নম্বৰত দিয়া আছে চাইক্লোপেণ্টনৰ সংকেত আৰু ইলেক্ট্ৰনীয় বিন্দু গঠন লিখা। এইটো 100% কমন হয়। আৰু 4 নম্বৰত দিয়া আছে তলত যৌগবোৰৰ গঠন আঁকি দেখুৱাবা। 2 নম্বৰটো হয় কমন আৰু 3 নম্বৰটো হয় কমন। আৰু এইফালে আছে 1 নম্বৰত দিয়া আছে ইথানিক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্ৰিয়া? এইটো 100% কমন হয় 2022 চনৰ কাৰণে। আৰু 2 নম্বৰত দিয়া আছে লোহা জৰা দিয়া সময়ত অক্সিজেন আৰু ইথাইন দহন কৰা হয়। ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয়? এইটো 2022 চনত 100% কমন হয়। এই কুৱেশ্যন দুটাৰ পৰা এটা আহিব। আৰু এইফালে দিয়া আছে এইফালে 74 পেজত দিয়া আছে জাৰক দ্ৰব্য কি? 1 নম্বৰ কুৱেশ্যনৰ কাৰণে এইটো 100% হয়। এইফালে দিয়া আছে 4 নম্বৰটো দিয়া আছে 4 নম্বৰত দিছে CH3C আয়ৰ উদাহৰণ লৈ সহজী বান্ধনিৰ স্বৰূপ ব্যাখ্যা কৰা। এইটো 100% কমন হয়। আৰু 6 নম্বৰত দিয়া আছে সমকোণীয় শ্ৰেণী কাক বোলে উদাহৰণ দি বুজাই লিখা। আৰু 8 নম্বৰত দিয়া আছে পানীত চাবোন দিলে কিয় ফেন উঠে? বেলেগ দ্ৰৱক যেনে ইথানলত ফেন উঠিবনে? এইটো 100% হয়। 12 নম্বৰত দিয়া আছে হাইড্ৰজেনেশ্যন মানে কি? ইয়াৰ ঔদ্যোগিক প্ৰয়োগ লিখা। এইটো 100% কমন হয়। আৰু লাষ্ট যিটো আছে 15 নম্বৰত এইটো দিছে চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া ব্যাখ্যা কৰা। এইটো 100% কমন হয় 2022 চনৰ কাৰণে। 2018 চনত দিছিল কুৱেশ্যনটো। আৰু এইফালে শ্বৰ্ট কুৱেশ্যন আছে। শ্বৰ্ট কুৱেশ্যনবিলাক কমন পঢ়িব নালাগে। শ্বৰ্ট কুৱেশ্যনখিনি গোটেইকেইটা পঢ়িবা। তোমালোকক ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। গুড বাই।